নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল #ময়ূৰীলৈ। আজি মই আপোনালোকক বনাই দেখুৱাম আলু চপ। আলু চপ বনাবলৈ হ'লে মই প্ৰথমতে 4টা সৰু সাইজৰ আলু এনেকৈ বইল কৰি লৈছোঁ। যেতিয়া এইখিনি ঠাণ্ডা হ'ব, এইখিনি আলু মই পিঁয়াজ আৰু জলকীয়াৰ লগত সানি ল'ম। লগত অলপ মছলা দিম, নিমখ দিম। আপোনালোকে আদা নহৰু ইয়াত এড কৰিব পাৰে, কিন্তু মই নাই কৰা। পিঁয়াজ জলকীয়া মছলা নিমখৰ সৈতে আলুখিনি পিটিকা কৰি ল'লোঁ। তাৰপিছত এটা বেচনৰ পেষ্ট বনাম। বেচনখিনিতো আপোনালোকে তেনেকৈ নিমখ হালধি দিব, লগতে চ'ডা আৰু বেকিং দিব। আলু আৰু পিঁয়াজ বেকিংখিনি নিদিলেও হ'ব, যিহেতু পিটিকাখিনিত আছেই। আৰু অলপমান মছলা দিছোঁ। মছলাৰ ভিতৰত আপোনালোকে বিৰিয়ানী মছলা, চাট মছলা, জিৰা গুড়ি, গৰম মছলা নহ'লে ৰেড চিলি পাউডাৰ দিব পাৰে। এই পিটিকাখিনি এটা এটাকৈ বেচনত এনেকৈ লেটিয়াই পেলাই আমি তেলত ফ্ৰাই কৰি ল'ম। মই এটা এটাকৈ ফ্ৰাই কৰিছোঁ, যিহেতু একেলগে গোটেইখিনি দি দিলে লাগি ধৰিব। এটা এটাকৈ ফ্ৰাই কৰিবলৈ হ'লে আমাৰ এনেকৈ কম তেলতে হৈ যায়। অতি কম সময়তে আৰু কম বস্তুৰে আপোনালোকে ঘৰতে এনেকৈ আলু চপ বনাই খাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলত আপুনি প্ৰথম, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। এইখিনি চাই কালাৰ নোহোৱালৈকে আমি এইটো লৰাই থাকিম। এইটো হৈ গৈছে। এনেকৈ এটা এটাকৈ ফ্ৰাই কৰি পেলাই আমি প্লেটত থৈ যাম। আলু চপখিনি আপোনালোকে ৰেড চিলি চচ বা টমেটো কেচাপৰ সৈতে চাহৰ লগত পৰিৱেশন কৰিব পাৰে গৰমে গৰমে। এয়া চাওক, এইটো কালাৰ নহালৈকে আপোনালোকে ফ্ৰাই কৰি থাকিব। চাৰিটা সৰু সাইজৰ আলুৱে মোৰ ইমানখিনি আলু চপ হৈছে। আলু চপৰ বাবে যিখিনি বেচন লৈছিলোঁ, সেইখিনি থাকি যোৱাত তাত অলপমান চুজি মিক্স কৰি পেলাই এয়া চাওক পকৰি বনাই পেলালোঁ। গতিকে এয়া চুজি পকৰা আৰু আলু চপ হৈ গ'ল ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।